হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰি থকা আপোনাৰ জুনিয়ৰ জুবিনকতো আপোনালোকে নিশ্চয় গম পায়। ফেচবুক, হোৱাটছআপ, ইউটিউববোৰতো আপোনাক একদম পূৰা জুই জ্বলি আছে বৰ্তমান। সেইজন জুনিয়ৰ জুবিনৰ লগত কথা বতৰা পাতি মই ফোন কৰিম। এতিয়া ফোন কৰি পেলাই কথা বতৰা পাতিবলৈ চেষ্টা কৰিম, দুই এটামান ডাইলগ শুনিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কলটো লাগিছে। হেল্ল', জুবিন দা নেকি বাৰু? মই মাধৱে কৈছোঁ, কওকচোন। হয় হয় হয়, মই গোলাঘাটৰ পৰা কৰিছিলোঁ। মই মোৰ ইউটিউব চেনেল এটা আছে মিষ্টাৰ টি বুলি, সেইটো কাৰণে আপোনাৰ লগত দুটামান কথা শুনিব বিচাৰিছিলোঁ। আপোনাৰ কি বুলি কয়, ডাইলগ দুটামান শুনিব বিচাৰিছিলোঁ। আচ্ছা, হয়, প্ৰথমতে মোৰ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। স্বাগতম, ধন্যবাদ। হয় হয়, আপোনাক জুবিন দাৰ নিচিনা যে আপুনি এক্টিং কৰে, নাইবা মাতটো যে তেনেকৈ জুবিন দাৰ আগতে কৰে, পিন্ধন উৰণৰ পৰা গোটেই জুবিন দাই আপোনাৰ ধৰক ইয়াৰ প্ৰথম আৰম্ভণিটোৰ বিষয়ে ক'ব পাৰিব নেকি? কেতিয়াৰ পৰা এনেকুৱা হৈছিলে আপুনি? চ' মই এনেকৈ আগবাঢ়ি গ'লোঁ আৰু মোবাইল এটা দিছিলে দাদাই, এনেকৈ আগবাঢ়ি গ'লোঁ। কাঞ্চন জংঘাৰ ডাইলগ আছে, কৈ দিওঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চন জংঘা। আচ্ছা, নিজকে জুবিন নিচিনা কৰিবৰ কাৰণে, নিজকে জুবিনৰ দৰে কৰিবৰ কাৰণে আপোনাক কিমানমান দিন দৰকাৰ হৈছিলে বাৰু? ছমাহমান হৈছিলে, ছমাহ হৈছে, ছমাহ লাগিছে। মই জুবিনদাৰ মোবাইল এটা দাদাই দিছিলে, চ' এনেকৈ চাই মই এনেকৈ হ'লোঁ আৰু মই সদায় চাই থাকোঁ জুবিনদাৰ। আচ্ছা, বা কথা কোৱা, কাৰোবাৰ গান গোৱা, এনেকৈ চাই মই এনেকুৱা হ'লোঁ আৰু। আচ্ছা, অৰিজিনেল জুবিন দাক লগ পোৱাৰ আপোনাৰ হেঁপাহ কিমান, আশা কিমান আছে? পাবলৈ আশা এটা আছে, চ' পাবলৈ বহুত। জুবিন দাৰ ভৰিখন চুবলৈ বিচাৰোঁ কেতিয়াবা, নিশ্চয় নিশ্চয়, ৰাতি সকলোৱে বিচাৰি চুব থাকোঁ, বিচাৰে। সেইটোৱে। আৰু অসমতো এতিয়া যথেষ্ট বানপানীৰ সময় আহি আছে, আপোনাৰ ৰিয়েকশ্যন কেনেকুৱা ধৰণৰ? আগৰ পৰা যেনেকুৱা ৰিয়েকশ্যন হৈ আছিলে, বৰ্তমান ৰিয়েকশ্যনটো আপোনাৰ কেনেকুৱা হ'ব? বানপানী আহিলে অলপ খৰচ হয় আৰু মোৰ। আচ্ছা, চ' কাৰোবাৰ কেঞ্চাৰ হ'ল, কাৰোবাৰ পঢ়া খৰচ, আচ্ছা, কাৰোবাৰ বানপানীত ঘৰ উঠি গ'ল, দি থাকা 20,000, 30,000, 10,000, মোৰ প্ৰগ্ৰেমৰ পইচাই নাথাকে মানুহ দিওঁতে। আচ্ছা আচ্ছা, আপোনাৰ প্ৰথম প্ৰগ্ৰেম ক'ত হৈছিলে? প্ৰগ্ৰেমৰ বিষয়ে কওকচোন মই অকণমান। পাইছোঁ, এবাৰ প্ৰথম মই বালিজনত কৰিছিলোঁ, হয়, তেতিয়া মোক 500 টকা এটা দিছিলে। আকৌ তাৰে 200 টকা মই তেল কিনি দিছোঁ, 300 টকা মই ঘৰত দিলোঁ। আচ্ছা, স্পৰ্টিং এটা লৈছোঁ, এইটো স্পৰ্টিং। গান নাজানো মই, আজি মন নাই গান গাবলৈ। আপোনাৰ ঘৰত কোন কেনেকৈ আছে এতিয়া বৰ্তমান? ঘৰত আছে, মোৰ মা আছে, দেউতা আছে, দাদা আছে, ভাইটি আছে, বা এজনী বিয়া হ'ল বাৰু গণেশগুৰিত। ঘৰত গালি পাৰে নেকি যে অকল জুবিনৰ ডাইলগ মাতি থাকোঁ, বোলে বলিয়া হৈছে নেকি, পাগল হৈছে নেকি, তেনেকৈ ঘৰৰ পৰা কেতিয়াবা মাৰপিট খাইছে নেকি? আপোনাৰ গালি সপনে খাইছে নেকি কেতিয়াবা? জুবিনদাৰ ক্ষেত্ৰত গালি নাপাৰে বাৰু মা দেউতাই। চ' আগবাঢ়ি যায়, জুবিনদাক লগ কৰিবলৈ কয় কেতিয়াবা, জুবিনদাৰ টাইম নাথাকেতো, শ্বুটিং চলি থাকে, সেইটো দামী মানুহ ন। কিমান ভাল পায় আপুনি জুবিনদাক, কিমান ভাল পায়? মই সৰুতে 8 বছৰৰ পৰা ভাল পাওঁ। চ' এই গুৱাহাটীত আহোঁতে চশমা এযোৰ ল'লোঁ, টুপি এটা ল'লোঁ, সেইটোৱে আৰু। আচ্ছা, এতিয়া প্ৰথম আপোনাৰ গান আহি আছে নেকি? চিনেমা তেনেকৈ আহি আছে নেকি? এতিয়া আপোনাৰ নতুনকৈ কিবা ৰিলিজ হ'বলগীয়া কিবা নতুন খবৰ কিবা আছে নেকি আপোনাৰ? আহি আছে 5খন চিনেমা আহি আছে, বাট এতিয়া ৰিলিজ নকৰোঁ, পিছত ৰিলিজ কৰিম। জুলু বুলি এখন আহি আছে, সাগৰ বুলি, বাঘ বুলি, আৰু চিনেমা আহিব আৰু। গান কৰি আছোঁ, হিন্দী চিনেমা। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, এইটো এবাৰ শুনিব বিচাৰিম। ভাল লাগিছে, আদৰৰ কাৰণে ধন্যবাদ। আহ্বান জনালোঁ, চিনেমা আহি থাকিব, অসমীয়া চিনেমা চাব লাগিব। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। থেংক ইউ, লাভ ইউ। আৰু গাড়ীখনৰ বিষয়ে কওক না। আপোনাৰ গাড়ীখনৰ কথা খুব ভাইৰেল হৈ আছে যে। গাড়ীখন মানে আমাৰ গাঁৱৰে হয়, দাদা এজনৰ হয়। কেতিয়াবা দাদাজনে ক'ৰবাত যালে মোক কেতিয়াবা দিয়ে চলাবলৈ, কিন্তু মই চলাওঁ, পঢ়া খৰচটো ওলায়, ঘৰত অলপ দিগদাৰ হয়, পঢ়া খৰচটো ওলায়। লগ পোৱাৰ হেঁপাহটো কি হয় আকৌ এবাৰ কওক জুবিনদাৰ? আছে কিন্তু হেঁপাহ মানে বহুত আশা এটা আছে, বহুত ডাঙৰ আশা এটা আছে, সেইটো কৰিম আৰু। লগ পালে মোৰ তেতিয়া ভাল লাগিব। কেনে লাগিব আপোনাৰ জুবিনদাক যদি আপুনি কেনেবাকৈ লগ পাই যায়, কাইলৈ ভিতৰত নাইবা এতিয়াৰ ভিতৰত ছাডেনলি মানে হঠাতে আপুনি যদি লগ পাই যায়, তেতিয়া আপোনাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, কেনেকুৱা লাগিব আপোনাৰ? প্ৰথম মোৰ চকুৰ পানী ওলাব জুবিনদাক দেখিলে। আচ্ছা, ভৰিখন চুম প্ৰথম। চ' জুবিনদাক মোৰ গান গাবলৈ মন আছে, জুবিনদাক ক'ম কিছুমান কথা, পালে ক'ম আৰু।
ক'ব পিছত দেখা যাব এইটো। আপোনাৰ নিজৰ ভাষাৰ বিষয়ে কওক না, আপোনাৰ নিজস্ব আপোনাৰ নিজস্ব শৈলীৰেতো আপোনাৰ কথা কোৱাৰ পদ্ধতি এটা আছে, সেইটো ষ্টাইলত আপুনি কৈ চাওকচোন। তেনেকুৱা কিছুমান কেতিয়াবা কৈ দিওঁ আৰু নিজৰ ভাষাটো কওঁ। আচ্ছা এতিয়া নোলাব নহয়, এনেকে কৈ আছো এতিয়া কোনটো ওলাই যাব সেইটোৱে আৰু। আচ্ছা আচ্ছা গুৰু আৰু জুবিন দা ভাল পাওঁ কাৰণে ওলালে, নিশ্চয় নিশ্চয় ভাল পোৱাৰ কাৰণে হয়। সেইটোৱে আৰু। এই অৰিজিনেল জুবিনদাৰ লগতো কথা পতাটো সম্ভৱ নহয়, গতিকে জুনিয়ৰ জুবিনদাৰ লগতে কথা পতা পাতিলোঁ, যথেষ্ট ভাল লাগিলে। আশা কৰোঁ আপোনালোকৰো নিশ্চয় ভাল লাগিছে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি বাই বাই।